নমস্কাৰ বন্ধু বান্ধৱীসকল। কৰ্পূৰৰ অনেক লাভ, যিয়ে আমাৰ জীৱনত সুখ শান্তি, আকস্মিক দুৰ্ঘটনা, সুখী দাম্পত্য জীৱন, পিতৃদোষ আদিৰ পৰা কেনেকৈ তৎক্ষণাৎ মুক্তি দিব পাৰে। আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, পূজা পাঠৰ আৱশ্যক সামগ্ৰীৰ ভিতৰত কৰ্পূৰো এটা হয়। সকলো ধৰণৰ পূজাতে কৰ্পূৰ ব্যৱহাৰ কৰা হয়। পূজা কৰা, হোম যজ্ঞ কৰা আদি কাৰ্যত কৰ্পূৰক বিশেষ গুৰুত্ব দিয়া হয়। কৰ্পূৰ অবিহনে ধৰ্মীয় কাৰ্য আধৰুৱা মনা হয়। ধাৰ্মিক দৃষ্টিকোণৰ পৰাই হওক বা স্বাস্থ্যৰ দিশৰ পৰাই হওক, কৰ্পূৰ উপকাৰী হয়। শাস্ত্ৰ অথবা জ্যোতিষশাস্ত্ৰতো ইয়াৰ মাহাত্ম্য আৰু ব্যৱহাৰৰ বিষয়ে কোৱা হৈছে। বন্ধু বান্ধৱীসকল, কৰ্পূৰে কেনেকৈ আপোনালোকক সংকটৰ পৰা মুক্তি দিব পাৰে, গ্ৰহদোষ আৰু ঘৰখনক সকলো বাধাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে, জানো আহক। পুণ্যৰ কাৰণে কৰ্পূৰ ব্যৱহাৰ কৰক। পূজাৰ কাৰণে কৰ্পূৰ জ্বলোৱা নিয়ম আজিৰ পৰাই নহয়, প্ৰাচীন কালৰ পৰাই চলি আহিছে। শাস্ত্ৰ অনুসৰি দেৱী দেৱতাৰ সন্মুখত কৰ্পূৰ জ্বলালে অক্ষয়পূৰ্ণ প্ৰাপ্তি হয়। সেইকাৰণে প্ৰতিদিনে ৰাতিপুৱা ঘৰত ঈশ্বৰ বন্দনা কৰি কৰ্পূৰ নিশ্চয় জ্বলাব লাগে। পিতৃদোষ দূৰ কৰিবলৈ কৰ্পূৰ জ্বলাওক। কেতিয়াবা কিছুমান মানুহৰ মুখত শুনা যায়, তেওঁৰ পিতৃদোষ কালসৰ্প দোষ লাগিছে। দৰাচলতে এইটো ৰাহু আৰু কেতুৰ প্ৰভাৱত হয়। এনেকুৱা পৰিস্থিতিত তেওঁলোকৰ কাৰণে কৰ্পূৰ উপকাৰী মনা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি কৰ্পূৰ জ্বলালে দেৱদোষ বা পিতৃদোষ সমাপ্ত হয়। প্ৰতিদিনে 3 বাৰ অৰ্থাৎ ৰাতিপুৱা, সন্ধিয়া আৰু ৰাতিৰ সময়ত ঘিত ডুবাই লৈ কৰ্পূৰ জ্বলালে পিতৃদোষ দূৰ হৈ যায়। সুখী দাম্পত্য জীৱনৰ কাৰণে কৰ্পূৰ জ্বলাওক। যদি স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া হৈ থাকে, তেতিয়াহ'লে এই উপায় ফলপ্ৰসূ হ'ব পাৰে। স্ত্ৰীয়ে ৰাতি শুবৰ সময়ত কিছু কৰ্পূৰ স্বামীৰ গাৰুৰ তলত ৰাখি দিয়ক আৰু ৰাতিপুৱা সেইখিনি জ্বলাই দিয়ক। এই উপায়টো কৰিলে নিজৰ মাজত শান্তি অটুট থাকে আৰু দাম্পত্য জীৱনত প্ৰেমো বাঢ়ে। আকস্মিক দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবৰ কাৰণে কৰ্পূৰ ব্যৱহাৰ কৰক। আকস্মিক ঘটনা বা দুৰ্ঘটনাৰ কাৰণ ৰাহু, কেতু আৰু শনি হয়। ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে ৰাতি হনুমান চালিচা পাঠ কৰক আৰু পাঠ কৰাৰ পিছত কৰ্পূৰ জ্বলাব লাগে। যি ঘৰত ৰাতিপুৱা গধূলি কৰ্পূৰ জ্বলাই থাকে, সেই ঘৰত কোনো ধৰণৰ দুৰ্ঘটনা হোৱাৰ আশংকা নাথাকে। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৰ্পূৰৰ ব্যৱহাৰ। কৰ্পূৰ সম্পৰ্কে বৈজ্ঞানিক গৱেষণাৰ ভিত্তিত এইটো কোৱা হয়, ইয়াৰ সুগন্ধই বেক্টেৰিয়া, ভাইৰাছ আদি ৰোগ সৃষ্টি কৰা জীৱক ধ্বংস কৰে আৰু এইটোৱে পৰিৱেশ শুদ্ধ কৰে, যাৰ কাৰণে বেমাৰ হোৱা ভয় কম হৈ যায়। বিজ্ঞানৰ মতে পূজা বা হোম কৰাৰ সময়ত কৰ্পূৰ জ্বলালে যি ধোঁৱা নিৰ্গত হয়, সেই ধোঁৱাই আমাৰ চাৰিওফালৰ নেতিবাচক শক্তি দূৰ কৰে।